हाय फ्रेंड, आशा करूँ সকলো ভালে আছে। আজি অন্য এটা ভিডিঅ' লৈছোঁ, তেনেকৈ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে জানি লওক মোৰ নাম ৰাহুল আৰু মোৰ ইউটিউব চেনেল ৰাহুল ব্লগ 50। মোৰ চেনেলটো পাব গুটি কেনেকৈ গজাব লাগে, দৰৱ কেনেকৈ দিব, ভিটামিন কেনেকৈ দিব, ফাংগিচাইড দৰৱ কেনেকৈ দিব, গছৰ কাটিং কেনেকৈ কৰিব আৰু ফুলৰ কাটিং কেনেকৈ কৰিব, এই সকলোবোৰ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকন প্ৰেছ কৰি দিব, অল নটিফিকেশ্যন অন কৰি দিব, যাতে সময়ে সময়ে নটিফিকেশ্যন পাই থাকে। লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ৰাহুল ব্লগ 50 বুলি পেজ আছে, পেজটো ফ'ল' কৰি দিব। এয়া মোৰ লিলি ফুল ধুনীয়া ফুলি আছে, ইমান ডাঙৰকৈ কেনেকৈ ফুলিছে। গতিকে মই কি কি সাৰ দিছিলোঁ আপোনালোকে ভিডিঅ'ৰ জৰিয়তে জানিব। গতিকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাব, যাতে সম্পূৰ্ণ বুজি পায়। লিলি ফুল আপোনাৰ এপ্ৰিল মাহৰ পৰা ইয়াৰ কলি অহা আৰম্ভ কৰে আৰু জুলাই মাহত ধুনীয়াকৈ ফুলখিনি ফুলিবলৈ আৰম্ভ কৰে। এই আগষ্ট মাহৰ পৰা এই লিলি ফুল ইয়াৰ ফুল ফুৰা শেষ হৈ যায়। তাৰপিছত ইয়াৰ যোনকৈ গছ থাকে, গছটো কাটি ল'ব, কাটি লৈ ইয়াত য'ত পানীটো অলপ কম পৰে তেনে জেগাত ৰাখি দিব, তেতিয়া আপোনাৰ আলুটো গেলি নাযায়। এই লিলি ফুল আগষ্ট মাহ, এই আগষ্ট মাহত ইয়াৰ গছ ফুলি শেষ হৈ যায় আৰু গছটো টান হৈ যায়, লগতে আলুটোও অলপ টান হৈ যায়। গতিকে এতিয়া আপোনাৰ এই গছখিনি কাটি দিব আৰু য'ত অলপ কম ৰ'দ পৰে আৰু বেছি বৰষুণ নপৰা জেগাত আপোনাৰ এইখিনি ৰাখি দিব। জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ পৰা যেতিয়া ইয়াক পোখা মাৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপুনি সাৰ দিব। সাৰ হিচাপে ইউৰিয়া ছুপাৰ পটাছ নহ'লে ইউৰিয়া DAP পটাছ দিলেই হ'ল। এনেকুৱা টাবত আপোনাৰ DAP আধা চামুচ, পটাছ আধা চামুচ আৰু ইউৰিয়া আধা চামুচ দিলেই হ'ল। ভিটামিন এটা স্প্ৰে কৰি থাকিব। এয়া মোৰ লিলি ফুল, এতিয়া এপ্ৰিল মাহ, এপ্ৰিল মাহত এতিয়া কলি ধুনীয়াকৈ অহা আৰম্ভ কৰিছে। তো মই কি কি সাৰ দিছিলোঁ আপোনালোকক আগতে কৈছিলোঁ, ইউৰিয়া DAP পটাছ নহ'লে ইউৰিয়া ছুপাৰ পটাছ, লগতে মাইক্ৰ'নিউট্ৰিয়েণ্ট হিচাপে জিংক, বৰণ, মেগনেছিয়াম থকা ভিটামিন এটা স্প্ৰে কৰি থাকিব। ভিটামিনটো 15 দিন মূৰে মূৰে স্প্ৰে কৰিব আৰু সাৰটো আপোনাৰ এমাহ ডেৰমাহ মূৰে মূৰে অকণ দি থাকিব। ফাংগিচাইড বেমাৰ লাগি যায়, ফাংগিচাইড বেমাৰৰ কাৰণে আপোনাৰ চাপ আছে, চফল আছে, বেবিষ্টিন আছে, আৰু যিকোনো এটা স্প্ৰে কৰি দিব। চাপটো 5 গ্ৰাম 5 লিটাৰ পানী আৰু চফলটো 5 গ্ৰাম 5 লিটাৰ পানী, বেবিষ্টিন 5 গ্ৰাম 5 লিটাৰ পানী। লিলি ফুল আপোনাৰ বাহিৰত থকা ফুল, গতিকে ইয়াক আপোনাৰ পানী দিবৰ বেছি দৰকাৰ নাই। আৰু যদি বৰষুণ নিদিয়ে তেতিয়া আপোনাৰ পানী দিব লাগে, যদি বৰষুণ দিয়ে ইয়াৰ পানী দিয়াৰ দৰকাৰ নাই। এই লিলি ফুলৰ আলুটো মই কিনি আনিছোঁ অনলাইন, তো আপোনালোকে এইবাৰ অনলাইন কিনি ল'ব। মোৰ এটা 3টা কালাৰ আহিছে। এতিয়া ইয়াৰ জুন জুলাই মাহ ইয়াৰ কলি 2-এটা ফুলিছে। এয়া মোৰ য়েল্ল' কালাৰ, য়েল্ল' কালাৰটো খুবেই ভাল ফুল। আপোনালোকে কি কালাৰ ভাল পায় এবাৰ কমেণ্ট কৰি জনাব। এইটো মোৰ আহিছে এটা পিংক কালাৰ, মই যোনটো অনলাইনত আলুখিনি কিনিছিলোঁ। তাৰ ইয়াৰ পিংক কালাৰ এতিয়া ধুনীয়াকৈ ফুলখিনি ফুলিব আৰম্ভ কৰিছে। ইয়াত এটা ফুল আহিছে আৰু 3টা ইয়াত ধুনীয়াকৈ কলি আহিছে। আগৰ 2টা কালাৰ য়েল্ল' আৰু পিংক আছিলে, আৰু তাৰপিছতে এই আহিলে অৰেঞ্জ কালাৰ। তো আপোনালোকে কোনটো কালাৰ ভাল পায় আপোনাক কমেণ্ট কৰি জনাব। কিন্তু আপোনালোকে কমেণ্ট নকৰে, তো কমেণ্ট কৰি জনাব আপোনালোকে কোনটো কালাৰ ভাল পায়। এই লিলি ফুলৰ ভাল কথা এটা আছে কি, আপুনি এবাৰ লগালেই হ'ল, ইয়াৰ পিছত ইয়াৰ আলুটো মাজে মাজে বাঢ়ি গৈ থাকে। তাৰপিছত আলুটো আপোনাৰ এটা আকৌ নতুন এটা টাব বনাই ল'ব পাৰিব। আপোনাৰ বেছি ফুল পাবলৈ আপোনাৰ দৰকাৰ হয়, এইকেইটা হ'ল ইউৰিয়া ছুপাৰ পটাছ নহ'লে ইউৰিয়া DAP পটাছ, লগতে মাইক্ৰ'নিউট্ৰিয়েণ্ট এটা স্প্ৰে কৰি দিব য'ত জিংক, বৰণ, মেগনেছিয়াম থাকে। সেইটো আপোনাৰ 15 দিন মূৰে মূৰে এবাৰ স্প্ৰে কৰি থাকিব। আৰু সাৰ হিচাপে যিখিনি কোৱা হ'ল সেইখিনি মাজে মাজে আপোনাৰ এমাহ ডেৰমাহ মূৰে মূৰে অকণ দি থাকিব, তেতিয়া আপোনাৰ বেছি ফুল ফুলিব আৰু ডাঙৰকৈ ফুলিব। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিলে লিলি ফুলৰ কি কি সাৰ দিব লাগে, ভিটামিন কেনেকৈ দিব, ফাংগিচাইড লাগিলে কি দৰৱ দিব। ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব, যাতে সময়ে সময়ে নটিফিকেশ্যন পাই থাকে, আৰু অল নটিফিকেশ্যন অন কৰি দিব, যাতে সময়ে সময়ে নটিফিকেশ্যন পাই থাকে। আজিলৈ ভিডিঅ' ইমানেই। নেক্সট ভিডিঅ' আৰু নতুন ভিডিঅ' পোৱা প্ৰতিশ্ৰুতি আজিলৈ নমস্কাৰ, টেক কেয়াৰ এণ্ড বাই। জয় হিন্দ, জয় ভাৰত।